আজি নুমলীগড়ৰ লৱনঘাটত অসম গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱা দেৱৰ 119 সংখ্যক জন্মদিবস পালন কৰা হয়। তেখেতৰ জন্মদিনটো শান্তিৰ সম্প্ৰীতি দিৱস হিচাপে উদযাপন কৰা হয়। গোলাঘাট সদৰ থানা সমিতিৰ সৌজন্যত নুমলীগড় আৰক্ষী চকী উপ সমিতিৰ উদ্যোগত কালিয়নী ব্লক গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ আতিথ্যত দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত এই শান্তি সম্প্ৰীতি দিৱস পালন কৰা হয়। এই দিৱসৰ বিশেষ আকৰ্ষণ আছিল জীৱন্ত মহামানৱ মহাত্মা গান্ধী। গোলাঘাট সদৰ থানা সমিতিৰ সৌজন্যত নুমলীগড় আৰক্ষী চকী উপ সমিতিৰ উদ্যোগত এই কালিয়নী ব্লক গাঁওৰক্ষী বাহিনী আতিথ্যত তথা এই কালিয়নী ব্লকবাসী ৰাইজে অভ্যৰ্থনাৰ দায়িত্ব লৈছিল। এই সভাখন গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱা দেৱৰ 119 সংখ্যক জন্মদিবস শান্তি সম্প্ৰীতি দিৱস হিচাপে আজি আমি পালন কৰিবলৈ লৈছোঁ। পুৱা 9 বজাত পতাকা উত্তোলন, 9:30 বজাত স্মৃতি তৰ্পণ, 10 বজাত বৃক্ষৰোপণ, 10:30 বজাৰ পৰা এঘণ্টা সময় চাহ বিৰতি, তাৰ পাছতে আমি মুকলি সভাখন শুভাৰম্ভ কৰিছোঁ। আজি মুকলি সভাত আমি মুকলি সভাৰ আৰম্ভণিতে মঞ্চত জীৱন্ত ৰূপত মহাত্মা গান্ধীক থিয় কৰাইছিলোঁ। তাৰ পাছত আমাৰ সদৰ থানাৰ বিষয়ববীয়াসকল, গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকলক মঞ্চলৈ আদৰণি জনাই আজি সভাখন উদ্বোধন কৰা হৈছিল। আৰু বৰ্তমান আমাৰ এই সভাখন সুন্দৰভাৱে পৰিচালিত হৈ আছে আৰু কেইবাজনমান বক্তাই বক্তব্য ৰখাৰ পাছতে আমাৰ এই শান্তি সম্প্ৰীতি দিৱসৰ অনুষ্ঠানটি সামৰণি পৰিব। ধন্যবাদ।